মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ নৱম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ পঞ্চম পাঠ। পঞ্চমঃ পাঠঃ নীতিশ্লোকাঃ সুভাষিতানি চ। ইয়াতে নীতিশ্লোক শব্দটো নীতি আৰু শ্লোক এই শব্দ দুটাৰ দ্বাৰা গঠিত হৈছে। শ্লোক মানে হৈছে 2 বা 3 বা 4 শাৰীযুক্ত কিছুমান ছন্দবদ্ধ কবিতা। আনহাতে নীতিশ্লোক মানে হৈছে সৎ আচাৰ, সৎ ব্যৱহাৰ, সৎ গুণ আদিৰ বিষয়ে শিকিব পৰা কিছুমান শ্লোক, যিবোৰৰ দ্বাৰা দৈনন্দিন জীৱনত পৰিচালিত হৈ আমি নিজৰ জীৱনটোক সফল কৰি তুলিব পাৰোঁ। এই পাঠত 5টা নীতিশ্লোক দিয়া আছে আৰু সেয়েহে নীতিশ্লোক শব্দটো বহুবচনত নীতিশ্লোকাঃ হিচাপে ব্যৱহাৰ হৈছে। আনহাতে সুভাষিত মানে হৈছে সুবচন বা মধুৰ বচন আৰু সুভাষিতানি মানে হৈছে সুবচনবোৰ বা মধুৰ বচনবোৰ। এইটো পাঠত 10টা সুভাষিত দিয়া হৈছে আৰু সেয়েহে সুভাষিত শব্দটো বহুবচনত সুভাষিতানি হিচাপে ব্যৱহাৰ হৈছে। এতিয়া আমি পাঠটো আৰম্ভ কৰিম। চলত্যেকেন পাদেন তিষ্ঠত্যেকেন বুদ্ধিমান না সমীক্ষ পৰং স্থানম পূৰ্বমায়তনম ত্যজেত। চলত্যেকেন, চলতি একেন, চলতি মানে চলা ফুৰা কৰে বা খোজ কাঢ়ে, একেন পাদেন এখন ভৰিৰে, তিষ্ঠতি একেন, তিষ্ঠত্যেকেন, তিষ্ঠতি মানে থাকে, একেন মানে এখন ভৰিৰে বা এখন ভৰিৰ ওপৰত, বুদ্ধিমান, বুদ্ধিমান মানুহে, না সমীক্ষ, ন অসমীক্ষ, অসমীক্ষ মানে বিচাৰ বিবেচনা নকৰাকৈ, পৰং স্থানং উপযুক্ত ঠাই বা শ্ৰেষ্ঠ ঠাই, পূৰ্বম আয়তনম আগৰ ঠাই, ন ত্যজেত পৰিত্যাগ নকৰে। অৰ্থাৎ বুদ্ধিমান মানুহে এখন ভৰিৰ ওপৰত থাকি আনখন ভৰিৰে খোজ কাঢ়ে, শ্ৰেষ্ঠ ঠাই বা উপযুক্ত ঠাই বিচাৰ বিবেচনা নকৰাকৈ আগৰ ঠাই পৰিত্যাগ নকৰে। এই শ্লোকটোত বুদ্ধিমান লোকৰ গুণাৱলীৰ বিষয়ে উল্লেখ কৰা হৈছে। এই শ্লোকটোৰ দ্বাৰা ইয়াকে বুজাবলৈ বিচৰা হৈছে যে বুদ্ধিমান মানুহে এটা কাম পৰিত্যাগ কৰি অইন এটা কামত ধৰোঁতে যাতে পিছৰ কামটো অধিক ভাল হয় আৰু তেনে কৰিবলৈ যাওঁতে কোনো পৰিস্থিতিতেই যাতে দুয়োটা কামেই হেৰুৱাবলগীয়া নহয় সেই বিষয়ত অধিক গুৰুত্ব দিয়া হৈছে। অৰ্থাৎ বুদ্ধিমান মানুহে পিছৰ কামটোৰ বিষয়ে সম্পূৰ্ণ নিশ্চিত হৈহে আগৰ কাম পৰিত্যাগ কৰে। এতিয়া আমি মানুহে ত্যাগ কৰিবলগীয়া 6টা দোষৰ বিষয়ে উল্লেখ থকা 2 নম্বৰ শ্লোকটো আৰম্ভ কৰিম। ষড়্দোষাঃ পুৰুষেনেহ হাতব্যা ভূতিমিচ্ছতা নিদ্ৰা তন্দ্ৰা ভয়ং ক্ৰোধম আলস্যং দীৰ্ঘসূত্ৰতা। ইয়াতে 2টা আলস্যম আছে, এটা হৈছে ক্ৰোধম আলস্যং, ক্ৰোধম যোগ আলস্যম আৰু এইটো আলস্যম। ইয়াৰে পিছৰ আলস্যমৰ প্ৰয়োজন নাই, তোমালোকে এইটো কাটি দিবা। ষড়্দোষাঃ 6টা দোষ, পুৰুষেনেহ, পুৰুষেন ইহ, ইহ মানে ইয়াত মানে এই সংসাৰত বা এই পৃথিৱীত, পুৰুষেন মানুহৰ দ্বাৰা, হাতব্যা এৰিব লাগে বা ত্যাগ কৰিব লাগে, ভূতিম ইচ্ছতা, ভূতিম মানে উন্নতি, ঐশ্বৰ্য বিভূতি, ইচ্ছতা ইচ্ছা কৰা বা বাঞ্ছা কৰা, অৰ্থাৎ ইহ এই সংসাৰত উন্নতি বিচৰা ব্যক্তিয়ে 6টা দোষ ত্যাগ কৰিব লাগে। সেইকেইটা হৈছে নিদ্ৰা মানে টোপনি, তন্দ্ৰা টোপনিৰ নিচিনা ভাৱ, ভয়ম ভয়, ক্ৰোধম খং, আলস্যম এলাহ, দীৰ্ঘসূত্ৰতা অৰ্থাৎ পিছলৈ কাম পেলাই থোৱা স্বভাৱ। অৰ্থাৎ এই সংসাৰত উন্নতি বিচৰা ব্যক্তিয়ে 6টা দোষ পৰিত্যাগ কৰিব লাগে। সেইকেইটা হৈছে টোপনি, তন্দ্ৰা, ভয়, খং, এলাহ আৰু দীৰ্ঘসূত্ৰতা। এই শ্লোকটোত উন্নতিকামীজনে অৰ্থাৎ উন্নতি বিচৰা ব্যক্তিয়ে এৰাই চলিবলগীয়া দোষসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। এতিয়া আমি তৃতীয় শ্লোকটো আৰম্ভ কৰিম। পুস্তকস্থা চ ইয়া বিদ্যা পৰহস্তগতং ধনম কাৰ্যকালে ন সা বিদ্যা কাৰ্যকালে ন তদ্ধনম। পুস্তকস্থা কিতাপত থকা চ আৰু ইয়া বিদ্যা
যি বিদ্যা পৰহস্তগতং ধনম আনৰ হাতলৈ যোৱা ধন। দুয়োটা একেই। কাৰ্যকালে কামৰ সময়ত ন সা বিদ্যা সেই বিদ্যাৰ প্ৰয়োজন নাই। কাৰ্যকালে কামৰ সময়ত ন তৎধনম সেই ধনৰো প্ৰয়োজন নাই। অৰ্থাৎ কিতাপত থকা বিদ্যা আৰু আনৰ হাতলৈ যোৱা ধন দুয়োটা একেই। কামৰ সময়ত সেই বিদ্যা আৰু ধন দুয়োটাই অৰ্থহীন। এই শ্লোকটোত বিদ্যাৰ উপযুক্ত প্ৰয়োগৰ বিষয়ে উল্লেখ কৰা হৈছে। এতিয়া আমি চতুৰ্থ শ্লোকটো আৰম্ভ কৰিম। দুৰ্জনঃ পৰিহৰ্তব্য বিদ্যয়ালংকৃতোপি সন মণিনা ভূষিত সৰ্পঃ কিমচৌ ন ভয়ংকৰঃ। দুৰ্জনঃ মানে হৈছে দুৰ্জন ব্যক্তি বা দুষ্ট ব্যক্তি। পৰিহৰ্তব্য পৰিহাৰ কৰি চলিব লাগে। বিদ্যয়ালংকৃতোপি সন বিদ্যাৰে অলংকৃত হ'লেও মানে বিদ্বান হ'লেও দুৰ্জন ব্যক্তিক পৰিহাৰ কৰি চলিব লাগে। কিয়নো মণিনা ভূষিত সৰ্পঃ মণিৰে বিভূষিত সাপ মানে মণি থকা সাপ কিমচৌ ন ভয়ংকৰঃ ভয়ংকৰ নহয়নে বা অতি ভয়ংকৰ। এই শ্লোকটোত দুৰ্জন লোকৰ দুখসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। এতিয়া আমি পঞ্চম শ্লোকটো আৰম্ভ কৰিম। উদ্যোগিনং পুৰুষসিংহম উপৈতি লক্ষ্মীৰ দৈবেন ধিয়ামিতি কাপুৰুষা বদন্তি দৈবং নিহত্য কুরু পৌৰুষম আত্মশক্তিয়া যত্নে কৃতে यदि ন সিদ্ধতি কোऽত্ৰ দোষঃ। উদ্যোগিনং পুৰুষসিংহম উদ্যোগী বীৰ পুৰুষে উপৈতি লক্ষ্মীক লাভ কৰে। দৈবেন দেয়মিতি দৈবেন দেয়ম ইতি দৈৱ বা ভাগ্যই দিব বুলি কাপুৰুষা বদন্তি কাপুৰুষসকলে কয়। দৈবং নিহত্য দৈৱ বা ভাগ্যক পৰিত্যাগ কৰি কুৰু পৌৰুষম আত্মশক্তিয়া নিজৰ শক্তি সামৰ্থ্য অনুসৰি পৌৰুষম পুৰুষালী বীৰত্ব বা মানৱীয় আচৰণ কুৰু কৰা যত্নে কৃতে यदि যত্ন কৰাৰ পিছতো যদি ন সিদ্ধতি সিদ্ধিলাভ নহয় বা সফল নহয় কোऽত্ৰ দোষঃ ইয়াত দোষ ক'ত অৰ্থাৎ ইয়াত দোষ নাই। এই শ্লোকটোত উদ্যোগী পুৰুষৰ লক্ষণাৱলী উল্লেখ কৰা হৈছে। এতিয়া আমি খ অংশৰ সুভাষিতানি আৰম্ভ কৰিম। অক্ৰোধেন জয়েত ক্ৰোধম অসাধুং সাধুনা জয়েত। অক্ৰোধেন মানে হৈছে খং নকৰাকৈ। ন ক্ৰোধেন অক্ৰোধেন খং নকৰাকৈ। জয়েত ক্ৰোধম খঙক জয় কৰা উচিত বা জয় কৰিব লাগে। অসাধুং সাধুনা জয়েত অসাধুং মানে যিসকল অসাধু ব্যক্তি বা বেয়া ব্যক্তি সেইবোৰক সাধুনা জয়েত সাধুভাৱেৰে জয় কৰিব লাগে বা জয় কৰা উচিত। অৰ্থাৎ খং উঠা মানুহৰ লগত আমি খং নকৰাকৈ থাকিব লাগে। কিয়নো আমিও যদি সমানে সমানে খং কৰোঁ তেনেহ'লে পৰিস্থিতি বেয়াৰ পিনলৈ গুচি যাব। সেইদৰে অসাধু ব্যক্তিক সাধুভাৱেৰে জয় কৰিব লাগে। কিয়নো আমিও যদি অসাধু ব্যক্তিৰ লগত অসাধু আচৰণ কৰোঁ তেনেহ'লে সেই অসাধু ব্যক্তিৰ অসাধু কাম পুনৰ বাঢ়ি যাব। ফলত সাধুজনেই বিপদত পৰিব লগা হ'ব। সেয়েহে অসাধু ব্যক্তিক সাধুভাৱে জয় কৰিব লাগে। অহিংসা পৰমো ধৰ্মঃ অহিংসাই পৰম ধৰ্ম। আলস্যং হি মনুষ্যানাং শৰীৰস্থো মহান ৰিপু। আলস্যং হি এলাহেই মনুষ্যানাং মানুহৰ শৰীৰস্থো শৰীৰত থকা মহান ৰিপু প্ৰধান শত্ৰু। এলাহেই হৈছে মানুহৰ শৰীৰত থকা প্ৰধান শত্ৰু। উপদেশো হি মূৰ্খানাং প্ৰকোপায় ন শান্তয়ে। উপদেশেই মূৰ্খসকলৰ খঙৰ কাৰণ ন শান্তয়ে শান্তিৰ কাৰণ নহয়। কিয়নো মূৰ্খসকলক উপদেশ দিলে তেওঁলোক কেতিয়াও শান্ত নহয়, তেওঁলোকৰ খং বাঢ়িহে যায়। সেয়েহে কোৱা হয় মূৰ্খক বুজাই লাভ নাই। ন হি কল্যাণকৃত কচ্চিৎ দুৰ্গতিং তাত গচ্ছতি। ন মানে নহয়, হি মানে নিশ্চিতভাৱে, কল্যাণকৃত কল্যাণকামী অৰ্থাৎ যিজনে ভাল কাম কৰে। কচ্চিৎ দুৰ্গতিং ন কচ্চিৎ দুৰ্গতিং কেতিয়াও দুৰ্গতি নহয়। তাত মানে বন্ধু, গচ্ছতি মানে যায়। অৰ্থাৎ তাত মানে
হেৰা বন্ধু, যিজনে ভাল কাম কৰে তেওঁৰ কেতিয়াও কোনো দুৰ্গতি নহয়। প্ৰায়ো ধনাৱতামেব ধনে তৃষ্ণা গৰীয়সী। প্ৰায় মানে প্ৰায়ঃ প্ৰায়, ধনাৱতামেব মানে ধন থকাসকলৰেই বা ধনী মানুহৰেই, ধনে তৃষ্ণা গৰীয়সী ধনে ধনৰ প্ৰতি, তৃষ্ণা গৰীয়সী, তৃষ্ণা মানে লোভ, গৰীয়সী মানে বেছি, প্ৰায় ধন থকাসকলৰেই ধনৰ প্ৰতি লোভ বেছি। লংঘনং পৰমৌষধম, লংঘনং মানে লঘোণ বা উপবাস, পৰমৌষধম পৰম ঔষধম মানে শ্ৰেষ্ঠ ঔষধ, উপবাসেই শ্ৰেষ্ঠ ঔষধ। শৰীৰমাদ্যং খলু ধৰ্ম সাধনম, শৰীৰমাদ্যং, শৰীৰম মানে শৰীৰ, আদ্যং, আদ্যম মানে আগত, খলু মানে নিশ্চয়, অৱশ্যে ইয়াত খলু শব্দৰ অৰ্থটো সাধাৰণতে ব্যৱহাৰ নহয়। ধৰ্ম সাধনম ধৰ্ম ৰক্ষা, অৰ্থাৎ শৰীৰমাদ্যম শৰীৰ ৰক্ষাহে প্ৰথমতে কৰিব লাগে, খলু ধৰ্ম সাধনম তাৰপিছত হে ধৰ্ম ৰক্ষা, অৰ্থাৎ শৰীৰেই ধৰ্ম সাধনৰ প্ৰথম উপায়। সত্যমেব জয়তে নানৃতম, সত্যমেব, সত্যম এব, সত্যমেব জয়তে জয় হয়, মানে সত্যৰেই জয় হয়। নানৃতম ন অনৃতম, অনৃতম মানে হৈছে মিছা, ন মানে নহয়, মিছাৰ নহয়, সত্যৰেই জয় হয়, মিছাৰ বা অসত্যৰ নহয়। সৰ্বং কান্তম আত্মীয়ং পশ্যতি, সৰ্বম সকলোকে, কান্তম গৰাকীয়ে, আত্মীয়ং পশ্যতি আত্মীয়ং নিজৰ নিচিনা বা নিজৰ দৰে, পশ্যতি দেখে, গৰাকীয়ে সকলোকে নিজৰ নিচিনা দেখে। এইখিনিয়ে এইটো পাঠৰ সৰল অসমীয়া অনুবাদ। তোমালোকে শব্দাৰ্থবোৰ আৰু পাঠভিত্তিক ব্যাকৰণবোৰ চাবা। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত কিছুমান চমু প্ৰশ্নৰ উত্তৰ দিয়া আছে, তোমালোকে তাৰ পৰা সেইবোৰ লিখিব পাৰিবা। লং কুৱেশ্যনৰ ভিডিঅ'বোৰ সুবিধা হ'লে পিছত আপলোড কৰিম, আৰু অন্য পাঠবোৰ এই চেনেলৰ প্লেলিষ্টত গৈও চাব পাৰিবা। ধন্যবাদ।